লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু গৰু বিহু পাৰ হৈ গ'ল আজি বহাগৰ 1 তাৰিখ অৰ্থাৎ ৰঙালী বিহু বসন্ত কালৰ আগমনত উদযাপন কৰা অসমৰ মূল বিহু উৎসৱ ভাটৌ ৰঙৰ টি-চাৰ্ট পিন্ধি গেটত থকা কেইজন বিশেষভাৱে দায়িত্বত আছে আৰু এওঁলোকে আপোনালোকক ইয়ালৈ আদৰণি জনাইছে এয়া হৈছে আমাৰ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া আৰু হুঁচৰি জোৰাক দক্ষিণা দি থাকোঁতে হঠাতেই দেখা পালো হালধীয়া কালাৰ পিন্ধা সেইজনীচোন মোৰ মৰমৰ বাইদেউজনী মানে বাইদেউ ইয়ালৈ আহিল ৰ'ব মই ক'ত আছো পোন প্ৰথমে জানি লওক নহ'লেচোন ভিডিঅ'টো চোৱাৰ মজাই নাপাব মানে মই আছো जुगिबारी ग्राम्य पर्यटन क्षेत्र आपनालोके जे কৈ থাকে जुगिबारी बिल এইখনেই जुगिबारी बिल আমাৰ সন্মানীয় বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া ইয়ালৈ সকলোকে আজি বিহুৰ দিনা আমন্ত্ৰণ জনাইছে তেখেতৰ কথা আৰু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই সকলোতকৈ এজন ব্যতিক্ৰমী বিধায়ক তেখেতৰ কাম কাজ আৰু চিন্তাধাৰা বেলেগতকৈ বেলেগ এয়া তেওঁৰ প্ৰচেষ্টা ৰঙালীক আদৰা শুনামতে ৰঙালী বিহুক যৌৱনৰ উৎসৱ বুলিও কোৱা হয় এই উৎসৱত ডেকা গাভৰুৱে ৰাতি বিহু পাতে বিহুৰ মাজতে নিজৰ জীৱন সংগী বিচাৰি উলিয়ায় মোৰজনী চাগে সেইকাৰণে বিচাৰি উলিয়াব পৰা নাই মই যে বিহু মৰা নাই বাৰু বাদ দিয়ক সকলো ফালে উখল মাখল এটা পৰিৱেশ কণ মাইনা ডেকা গাভৰু বুঢ়া বুঢ়ী সকলো ইয়ালৈ আহিছে মানুহ গৈছে মানুহ কাৰো ৰবলৈ সময়েই নাই গা একেবাৰে সাতখন বহাগ বিহুটো আহিলে কিমান যে মনত ফূৰ্তি লাগে কিমান যে আনন্দ ঢোলৰ মাতটো শুনাৰ পাছত আৰু কেতিয়াও ৰ'ব নোৱাৰি হঠাৎ দেখা পালো মোৰ লগতে থকা মোৰ কালপ্ৰীত দুটা কালপ্ৰীত বুলি কোৱা কাৰণে আপোনালোকে মোক বেয়া নাপাব সিহঁতি মোক অলপো বেয়া নাপায় মোক যে কিমান ভাল পায় তাৰেই প্ৰমাণ দিবলৈ এজনে মাছ জাপিয়ে আছে ময়ো বোলো বিহু খাবলৈ মাতিছে যেতিয়া বিহু খাবলৈ আহিছো খামেই খাম ধেমালিহে কৰিছো ইমান খোপা মাছ খালেচোন মোৰ পিছ দুৱাৰ খোল খাই যাব একেবাৰে চেৰেলি পাব ভাত খোৱাৰ সময়তনো মই কি কথাবোৰ কৈ থাকো বহুত দেৰি বিচাৰি খালি চকী এখন নাপালো পানী দি থকা ল'ৰাজনৰ পৰা চকী এখন ললো থিয়হি খালে বোলে কুকুৰৰ পেটলৈ যায় সেইকাৰণে এনেকৈ বহিয়ে ললো এনেকুৱা প্ৰাকৃতিক পৰিৱেশৰ মাজত কেতিয়াও ভাত খাই পোৱা নাছিলো আগতে পথাৰত খাইছিলো সেয়া হাল বাই থাকোতে পিছে বাদ দিয়ক সেইবোৰ বিহু খাবলৈ মাতি আমাক বিধায়ক ডাঙৰীয়াই ইমান ধুনীয়াকৈ আপ্যায়ন কৰিছে যে একেবাৰে খাদ্য বনোৱা ঠাইডোখৰ ৰেলগাড়ীৰ নিচিনা কিউট মাইনা দুজনীয়ে ইয়াতে উমলিছে আৰু ShyBoyয়ে খেজুৰি জোপাৰ তলত বিহু বুলি মাছে মাংসই ডকচি প্ৰাকৃতিক পৰিৱেশৰ মাজে মাজে ধুনীয়া ছোৱালী চাই ময়ো আগবাঢ়ি গৈ থাকিলো আজি কিন্তু ছোৱালী চোৱাত মজা আছে একেবাৰে বিহুৰ সাজত কি চাবা পজ দিছিলোহে ফটো মৰা নহল হঠাৎ বৰুণ দেৱতা নামি আহিল ময়ো বোলো মনতে মৎস্যৱতাৰ ৰূপটোকে ল'ব পৰা হলে জলমগ্ন হৈ কোনোবা ডুবি গলেও উদ্ধাৰ কৰিবলৈ সহায় কৰিলোহেঁতেন ধেমালি বহুত হ'ল এতিয়া বৰষুণ আহি মনটো একেবাৰে ৰোমান্টিক কৰি তুলিলে বন্ধু আৰু মই মিলি খেৰৰ ঘৰেনো পানী কেনেকৈ ধৰি ৰাখিব পাৰে তাৰে পৰ্যালোচনা এটা কৰি আছো ঢোলৰ শব্দ শুনিবলৈ কাৰণো মন নাযাব ফিলটো কিন্তু আপোনালোককো দিলো ভাইটি ভণ্টিহঁতে কিন্তু একেবাৰে হিলাই দিলে বৰষুণ অহা পৰিৱেশটো ৰ'দ দিয়াৰ দৰে একেবাৰে গৰম কৰি তুলিলে ঘৰমুৱাহঁতে হঠাৎ দেখিলো ৰাস্তাটো বিহু এওঁলোক পিছে কোন মই চিনি নাপালো কোনোবা আছা যদি কমেণ্ট কৰিবাচোন